Gol Kalijo, Gol Kalijo. Hello, very papa, me to Ram. He কৰিবলৈ ওলাইছ পাই কি কৰিবলৈ ওলাইছ অমাত নিদান জানোৱাটো মাৰি পেলাই তহঁতে কি কৰিবলৈ ওলাইছ আৰু ভবিয়া নামঘৰলৈ যাওঁ নহয় সদায় চাকি বন্তি পেলাও নামঘৰত ৰাম এতিয়া যে পহু খাম কি হ'ব পায় হা এইবিলাক কি কৰিব ওলাইছ পায় কৃষ্ণ আৰু ঘোৰ পাপে পাপত নোসোমাবি গম পাইছ আৰু তাৰো উপৰি শুন আৰু অপৰাধমূলক কাম এইবিলাক আমাৰ সম্পদ আৰু তহঁতে লোভ কৰিছ বৰ বেয়া কাম কৰিছ নহয় নাই এই গাঁৱত অলপ কোনে খবৰ দিলে মই গাঁও বুঢ়া হৈ যিকোনো প্ৰকাৰে মই খবৰ পাওঁ হ'ব পাই তই গাঁও বুঢ়া নে মই গাঁও বুঢ়া তহঁত গাঁও বুঢ়া নে মই গাঁও বুঢ়া এই সন্ধিয়া মোৰ যি গতি হ'ল দেখা নাই আৰু সকল মাংস এদিন খাই লৈ পেলাই 7 বছৰ জেল খালে ল'ৰা ছোৱালীকেইটা লৈ মানুহজনীয়ে মাতে ভিক্ষা মাতি কৰিলেহে কৃষ্ণ ময়ো গা বুঢ়া বুলি যাব নোৱাৰা হ'লো নহয় অপৰাধী বহিছ বাটে পথে লগ পালে 2-1 ল'ৰা ছোৱালীকেইটাক দিওঁ আমি ৰাইজে মিলি আপোনাক গাঁও বুঢ়া ডাঙৰীয়া পাতিছো আপোনাক পাতিব পাৰো ভাঙিব পাৰো ৰাইজে পাতিব লাগিছিল তেতিয়াহ'লে মূৰ্খ কৃষ্ণ অজান মানুহটো হেৰ আৰু অত্যাচাৰ নকৰো নকৰা একো নকৰা উপায় এই গাঁও বুঢ়া ডাঙৰীয়া নন্দকাটি এই গাঁও বুঢ়া কোনে খবৰ দিলে পগলা হ'লে উপায় বয়সস্থ হ'লে মানুহ জ্ঞানী হয় আৰু মই এনেকুৱা নকলি গাঁও বুঢ়া নহ'ব পায় আৰু শুনচোন সেই বানপানীৰ সমস্যা এই বানপানীৰ সমস্যাত আমাৰ এই মানুহৰে হওক বা জীৱ জন্তুৰে হওক এই সমস্যাত আমি হাত উজান দিব লাগে নহয়নে বাৰু ৰাইজসকল আমাৰ জীৱসকলক আমি সহায় কৰিব লাগে এই বানপানীত আমাৰ যি সম্পৰ্কিত মানুহ আছে যি বান বিধ্বস্ত লোক আছে তেখেতসকলক আমি সহায় কৰিব লাগে ৰচোন গোপাই মোৰ এই ফোনডাল আকৌ বাজিল নহয় এইডালে নকৰি বিপদৰ সমস্যাৰ সময়ত ফোন মাৰিব মোক খং উঠিলে কিন্তু মই একেবাৰে বন বিষয়া ডাঙৰীয়ালৈ ফোন কৰি দিম আকৌ ডাঙৰীয়া হয় কওক শুনি আছো আমি মনে মনে কথা আপুনি ইয়াত 30 ঘৰ মানুহ আছোতো আমি 25 মাহ মাংস কাটিম দুভাগ আপোনাক বেছিকে দিম তহঁতৰ লগত মোৰ জেল যাবলৈ নাই গোপাই মই শাক পাচলি খোৱা মানুহ গোপাই তহঁতে শাক পাচলি নাখাৱ কিয় ঘিউ মই নাখাৱ কিয় গাখীৰ নাখাৱ কিয় স্বাস্থ্যৰ বাবে এই মাছ মাংস খালে শক্তিশালী নহয় মই এই কি কথা ক'বলৈ আহিছ তহঁতে গাখীৰ নাখাৱ তহঁত লগতে গাখীৰ নাখাৱ গাখীৰ বেছি কি খাবি জান তহঁতে চেধা খাবি চেধা ক'ৰ পৰা জ্ঞান হ'ব ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে গম নাপাওঁ ঠিক খাবি নাযাওঁ ন খালি খাওঁ পৃথিৱীলৈ আৰু জীৱ হিচাপে আহিছ মনত শ্ৰেষ্ঠ মানৱ এই স্বীকৃতি এনেকৈ দিবলৈ আহিছ জীৱ হত্যা কৰি স্বীকৃতি দিবলৈ আহিছ মানুহ হিচাপে এতিয়া চাচোন চা এই নিমাত প্ৰাণীটো আমাৰ মাজলৈ আশ্ৰয় বিচাৰি আহিছে হয়নে বাৰু এই নিমাত প্ৰাণীটো আমাৰ মাজলৈ আশ্ৰয় বিচাৰি আহিছে গতিকে আমি ইয়াক সহায় কৰিব লাগে আশ্ৰয় দিব লাগে আমাৰ বান বিধ্বস্ত যিসকল লোক আছে তেখেতসকলৰ সহায়ত আমি সহায় কৰিব লাগে এখন কাজিৰঙা চাচোনে গোপাই হওক সেই কাজিৰঙাখনত চাচোন বাঘে যদিও বহুত ধৰে আৰু একেলগে আছে আৰু চাচোন ধেমালি কৰি আছে আৰু সিহঁতে বুজি পাইছে আৰু বানপানীৰ সমস্যা এই অসমৰ যি মানে দুৰ্যোগ সমস্যা এই অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ তেনেকৈ সমাধান কৰিব পাৰে কিন্তু আমি ৰাইজে যদি এই সময়ত যদি হাত উজান দিওঁ বিশ্বৰ সমস্যা কিন্তু ৰাইজ সমাধান হ'ব গতিকে আমি দুখীয়া দৰিদ্ৰ হ'লেও অকণমান সহায় কৰিব পাৰোঁ বান বিধ্বস্তসকলক যেনেকৈ আজি চোৱাচোন আমাৰ সম্পদবিলাক যে অৱস্থা হৈছে চোৱাচোন চোৱা সেই পহু পোৱালি দুটালে চোৱা যদি এই পহু পোৱালিকেইটাৰ মাক এই পহুজনী হয় মৰি থাকিলে কি হ'ব খাই পেলালে কি হ'ব খোৱা বস্তু দি আছে যে আমি খামেই মাক নাইকিয়া ল'ৰা ছোৱালীৰ গতি কি হয় দেখা নাই মাক নাইকিয়া ল'ৰা ছোৱালীৰ গতি কি হয় দেখা নাই মাক এই সম্পদ বুজিছ মাক এই ছোৱালীকেইটা কৰি থাকে মাকজনী যেতিয়া অত্যাচাৰৰ বলি হৈ ঢুকাই থাকে ল'ৰা ছোৱালীৰ অৱস্থা বৰ বেয়া হয় গতিকে অপৰাধমূলক কাম নকৰিবি জেল যাবি জেল যাবি মাংস খালে জেললৈ যায় নেকি এই আমাৰ সম্পদ
মাংস বুলিলে আমাৰ যি জীৱ জন্তু পহু গড় বাঘ ভালুক সিংহ হাতী এইবিলাক আমাৰ সম্পদ এইবিলাক অসম চৰকাৰ তথা ভাৰত চৰকাৰে সংৰক্ষণ কৰি ৰাখিছে কাজিৰঙা আমাৰ গৌৰৱ এটা কথা শুনে ভদিয়া এনে নহয় তহঁতে যদি এইবিলাক জীৱ হত্যা কৰি থাক পানী আমাৰ কাজিৰঙাত যে আছে আমাৰ কাজিৰঙা আমাৰ গৌৰৱ নহয় আমাৰ সম্পদ এতিয়া ল'ৰা ছোৱালীবিলাক আছে আমাৰ কিমান সুবিধা চোৱাচোন আমি কিতাপৰ ছবিত দেখুৱাতকেও একেবাৰে ওচৰতে গৈ আমি কাজিৰঙা ল'ৰা ছোৱালীক খাওঁ যে গম পাওঁ সন্মুখৰ পৰা গতিকে আমি যদি এইবিলাক মাৰি মাৰি কাটি কাটি কিবা ব্যৱস্থাই কৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীক সেই ছবিতহে দেখুৱাব পাৰিলেও খাবি গম পাইছেনে এইবোৰ আৰু তই একেবাৰে তাত গৈ দেখুৱাব নোৱাৰা গাঁওখনত আকৌ ৩-৪জন জেললৈ যাব এতিয়া বহুতো মাৰিলি একেবাৰে ডাঙৰ পৰা সম্পদটো দখল কৰিব নালাগে আমাৰ বন বিভাগৰ বিষয়ালৈ ছোৱালী ডালটো উলিয়াই দিয়ক এই বাঘ গোৱা বুলি লিখি থৈছো অফিচাৰ খাব লাগিব বন্যপ্ৰাণী অত্যাচাৰ যি অপৰাধমূলক যি আইন আছে সেই আইনমতে আপোনালোকক মই দণ্ডনীয় কৰিব পাৰোঁ আৰু আপোনাক কৈছে আপুনি মহিলা হিচাপে আপুনি ঘৰৰ মানুহজনক বুজাব লাগে নে নাই আপুনি সেই 5 কেজিমান ধৰা মোনাটো লৈ আহিব লাগে নহ'ব এতিয়া নাখাওঁ ক'লে নহ'ব সচেতন হওক সঁচা সজাগ হওক এই সম্পদবিলাক আমাৰ অসমত ইতিমধ্যে লুপ্ত হৈ আহিছে কিহৰ বাবে আমাৰ নিচিনা বা সমাজৰ যি দুষ্কৃতিকাৰী মানুহ আছে কিছুমান তেনেকুৱা মানুহ যিবিলাকে বুজি পোৱা নাই বুজাবলৈ চেষ্টা কৰিব গতিকে এনে আইন হাতত আপোনালোকে তুলি নল'ব আৰু বানপানীৰ সময়ত যে বিশেষকৈ আমাৰ এনে বন্যপ্ৰাণী হওক বা আমাৰ মাজৰ যি সমাজৰ বান বিধ্বস্ত লোক আছে সেইসকলক আমি সকলোৱে মিলি হাত সহায়ৰ হাত আগবঢ়াব লাগে যদি আমি মানৱ শ্ৰেষ্ঠ মানুহ হওঁ জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানৱ হওঁ শ্ৰেষ্ঠতাক স্বীকৃতি দিবলৈ আপোনালোকে অপৰাধী কামত যোগদান কৰিলে বা অপৰাধী কাম কৰিলে আপোনালোকে শ্ৰেষ্ঠতা কেতিয়াও প্ৰকাশ নাপাব গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকে আগতে যি আছিলে মই নাজানো সকলোৱে সজাগ হ'ব লাগে ইয়াত কোনো উচ্চ নাই কোনো নিচ নাই কোনো ধৰ্ম নাই কোনো জাত নাই আমি হ'লো ভগৱানৰ সকলোৰে অনুদানৰ একোজন অনুভৱ যদি আমি অনুভৱ কৰি ভাল অনুভৱৰ যদি গৰাকী হওঁ আমি ভাল মানুহ হওঁ আৰু বেয়া অনুভৱৰ যদি আমি অভ্যাস কৰোঁ আমি বেয়া মানুহ হওঁ গতিকে আমি ভাল অনুভৱ কৰি আমি সমাজত নিজকে কেনেকৈ স্বীকৃতি দি নিজৰ সৰু পৰিয়ালটো নিজৰ যোগ্যতা অনুসৰি সৰু কাম কৰি হ'লেও আমি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি সমাজত নিজকে মানৱ জাতিৰ এজন ব্যক্তি হিচাপে আমি স্বীকৃতি দিব পাৰোঁ আৰু আপোনালোকে এনেকৈ যে ৰছীৰে বান্ধিছে কিবা কৰিছে এইটো বেয়া কথা আপোনালোকে বন্যপ্ৰাণী য'লৈকে নাহক কিয় তাতে থাকিবলৈ দি সিহঁতৰ মতে থাকিবলৈ দি আপোনালোকে বন বিভাগৰ লগত সহযোগ কৰিব তেখেতসকল আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত যিসকল বন বিষয়া আছে বা যিসকল আমাৰ গাৰ্ড আছে তেখেতসকলে প্ৰশিক্ষণৰ মাধ্যমেৰে তেখেতসকলে আকৌ আমাৰ কাজিৰঙালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব গতিকে সজাগ হওঁ আমি বুজিবলৈ চেষ্টা কৰোঁ এনে আইন আমি হাতত তুলি নলওঁ বুলি ভাবোঁ সকলোৱে সংকল্পবদ্ধ হ'ব লাগে আৰু শিক্ষাৰ দিশত আপোনালোকে হওক আমিয়ে হওক আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগে অকল শিক্ষিত কিতাপখনৰ ভিতৰতে নহয় সামাজিকভাৱে ভৌগোলিকভাৱে ৰাজনৈতিকভাৱে বিভিন্ন ধৰণৰ দিশত অৰ্থনৈতিকভাৱে কেনেধৰণে আমি আগবাঢ়িলে আমাৰ নিজৰ মাজতে শান্তি অনুভৱ কৰিব পাৰিম ইজনে সিজনক আমি কেনেধৰণে মৰম চেনেহৰ মাজত সহায় সহযোগ কৰিব পাৰিম আমি পৃথিৱীত এজন ভাৱৰীয়া ইয়াৰ পৰা সকলো যাব লাগিব ইয়াত থকা যিমানেই মানুহ আছে মই মুখ ধৰি পেলাই সকলো আমি পৃথিৱীৰ পৰা আমি যাব লাগিব কিন্তু যিকেইটা দিন আমি থাকোঁ আমি অত্যাচাৰ কিয় কৰোঁ আমি অন্যায় বেলেগত কিয় কৰোঁ শোষণ কিয় কৰোঁ আমি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি নিজৰ যোগ্যতা অনুসৰি আমি নিজক চিনাকি দি পেলাই শান্তিৰে বসবাস কৰিব পাৰোঁ
চাব কিন্তু আমি অপৰাধমূলক কাম কৰিলে আমাৰ কিন্তু পিছৰ যি জেনেৰেশ্যন থাকিব, যি ল'ৰা ছোৱালী থাকিব, তেওঁ অত্যাচাৰত ভুগিব, সমাজৰ কুদৃষ্টি পাব। কিন্তু আমি কম দিনৰ ভিতৰত পৃথিৱীলৈ কম দিনৰ বাবে পৃথিৱীলৈ আহিছোঁ। আমি থকাকেইটা দিন শান্তিৰে নিজক কেনেধৰণে পৰিচালিত কৰিব লাগে, তেনেধৰণে পৰিচালিত কৰি আমি আকৌ এদিন যাবই লাগিব। কোনেও নাভাবিব যে আমি কেতিয়াও পৃথিৱীৰ পৰা নাযাওঁ। আজি মোৰ দুৰ্বল আছে, বুঢ়া হৈ গ'লে মোৰ শক্তি নাইকিয়া হৈ যাব। গতিকে আমি অতীতক পাহৰিব নালাগে, আমি ভৱিষ্যতক পাহৰিব নালাগে, ঘৰখনক পাহৰিব নালাগে, গাঁৱক পাহৰিব নালাগে, মা দেউতাক শ্ৰদ্ধা প্ৰদান কৰিব লাগে, সচেতন সজাগ আৰু ভাল ব্যক্তি, মহান ব্যক্তিক আমি অনুসৰণ কৰিব লাগে নিজে নাজানিলেও। গতিকে আমি সকলোৱে একেলগে মিলি কোনো জাতি ধৰ্ম একো বিশেষ নাই, আমি সকলোৰে ভগৱানৰ অৱদান, ভাল অনুভৱ আমি অভ্যাস কৰোঁ, ভাল অভিজ্ঞতা আমি চুৰ কৰোঁ, ভাল অভিজ্ঞতা চুৰ কৰাত কোনো অপৰাধ নাই। ছাৰ আজিৰপৰা এনেকুৱা কাম নকৰোঁ আৰু ছাৰ দেই। মই কোন আপোনালোকে চিনি পাইছে? আপোনালোকে মোক চিনি নাপালেও আপোনালোকে মোক দেখিছে। কওক ৰাইট, দেখিছে নহয়? Yes, yes, I'm waiting for a long time. মই এই অঞ্চলটোত প্ৰায় এমাহ ধৰি আপোনালোকৰ মাজত হাতে হাত দাঢ়ি থকা এই পৃথিৱীৰ মানুহ দেখিছেনে? মই বুজাই সময় ঘূৰি ফুৰিছোঁ। আচলতে মই কোনজনে? মই এটা ৰ'ব মই স্বীকাৰ কৰিবলৈ অহা নাই, মই আত্মসমৰ্পণ কৰিবলৈ আহিছোঁ। বন্দুক অৰ্পণ কৰিছোঁ। ৰাইজ মোৰ নিচিনা এই মুহূৰ্তত হাতত বন্দুক লৈ এইখন চুই নাথাকিবা দেই, ভাগি যাব।